সত্ৰীয়া সংস্কৃতিৰ সৈতে লখিমী আৰু মিচিমি মহন্ত নামৰ ইউটিউব চেনেললৈ শ্ৰদ্ধাৰ ৰাইজক স্বাগতম জনাইছোঁ। শ্ৰদ্ধাৰ ৰাইজসকল, আজি আমাৰ সকলোৰে পৰিচিত মহাপুৰুষ বদুলা আতাক স্মৰণ কৰিব বিচাৰিছোঁ। 1468 শকৰ জেঠ মাহৰ শুক্লা একাদশী তিথিত লখিমপুৰ জিলাৰ নাৰায়ণপুৰত বদুলা আতাৰ জন্ম হয়। তেওঁৰ পিতৃৰ নাম আছিল তিতা চুমদাৰ আৰু মাতৃৰ নাম সত্যা। बदुला आता का जन्म सन 1546 के लखीमपुर जिला के नारायणपुर में हुआ था। बदुला आता का पिता का नाम तीता सुमदार थे, माता के नाम सत्ता थी। বদুলা আতাৰ আচল নাম পদ্ম। তেওঁক মহাপুৰুষ মাধৱদেৱে নিজৰ সলনি উজনিত ধৰ্ম প্ৰচাৰ কৰিবলৈ পঠিয়াইছিল। সেইবাবে পৰৱৰ্তী কালত এই পদ্ম আতাকে বদলা আতা বুলি জনা যায় আৰু এই বদলা নামটোৱে মানুহৰ মুখত বদুলা হৈ বদুলা আতা নামেৰে জনাজাত হ'ল। বদুলা আতা চিৰকুমাৰ আছিল। बदुला आता का मूल नाम पद्मा आता है। बदुला आता अविवाहित थे। বদুলা আতাই একে ঠাইতে নাথাকি ব্ৰহ্মপুত্ৰৰ উত্তৰ পাৰে বিভিন্ন ঠাইত থাকি ধৰ্ম প্ৰচাৰ কৰিছিল। বদুলা আতাৰ কমলাবাৰী সত্ৰই সেই সত্ৰ। এই সত্ৰতে থাকি ২.৫ বছৰ ধৰ্ম প্ৰচাৰ কৰাৰ পাছত 1598 শকৰ ভাদ মাহৰ শুক্লা একাদশী তিথিত বদুলা আতাৰ মহাপ্ৰয়াণ ঘটে। बदुला आता ने विभिन्न जगह पर जाकर धर्म प्रसार किया था और कमलाबाड़ी सत्र में 2.5 साल तक रहकर धर्म प्रसार करने के पश्चात सन 1678 माजुली में बदुला आता का परलोक प्राप्ति हुई। অসমৰ সত্ৰীয়া বা শংকৰী সংস্কৃতিলৈ বদুলা আতা আৰু কমলাবাৰী সত্ৰৰ অৱদান অতুলনীয়। নমস্কাৰ। नमस्ते।